এতিয়া আমি পাঠটোত থকা শব্দ অৰ্থসমূহ শিকিম। প্ৰথমটো শব্দ দিয়া হৈছে অব্জ। অব্জ মানে কি? অব্জ মানে হৈছে পদুম ফুল আৰু এই পদুম ফুলপাহক ইংৰাজীত কোৱা হয় লোটাছ। ইয়াৰ পিছত দিয়া শব্দটো হৈছে কুঞ্জ। কুঞ্জ মানে হৈছে ফুলনি বাগিচাত লতাৰে এবিধ ঘৰৰ নিচিনা কৰি থোৱা ঠাই। এয়া চোৱা, মই তোমালোকক দেখুৱাইছোঁ কুঞ্জৰ ছবি। ইয়াত কিদৰে লতাৰে এবিধ ঘৰৰ নিচিনা ঘৰ সদৃশ ঠাই নিৰ্মাণ কৰি থোৱা হৈছে। এয়াই হৈছে কুঞ্জ আৰু ইয়াক ইংৰাজীত কোৱা হয় এ ব'ৱাৰ। ইয়াৰ পিছৰ শব্দটো হৈছে কৃতজ্ঞ। কৃতজ্ঞ মানে হৈছে যিয়ে আনে কৰা উপকাৰ স্বীকাৰ কৰে অৰ্থাৎ শলাগ লয়, তাকে কৃতজ্ঞ বুলি কোৱা হয় অৰ্থাৎ শলাগ লোৱা। ইংৰাজীত ইয়াক গ্ৰেটফুল বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া শব্দটো হৈছে বাঞ্ছনীয়। বাঞ্ছনীয় মানে হৈছে বাঞ্ছা কৰা বা ইচ্ছা কৰা, আগ্ৰহ কৰা। ইয়াক ইংৰাজীত ডিজায়াৰেবল বুলি কোৱা হয়। ইয়াৰ পিছত অভিজ্ঞতা শব্দটো দিয়া হৈছে। অভিজ্ঞতা মানে হৈছে এক্সপিৰিয়েঞ্চ অৰ্থাৎ দেখি শুনি যি জ্ঞান লাভ কৰা যায় সেইটোৱে হৈছে অভিজ্ঞতা আৰু অভিজ্ঞতাৰ পৰা মানুহে বেছিকৈ জ্ঞান লাভ কৰিব পাৰে। অভিজ্ঞতাক ইংৰাজীত এক্সপিৰিয়েঞ্চ বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া হৈছে জিঞ্জিৰি। জিঞ্জিৰি মানে হৈছে শিকলি অৰ্থাৎ চেইন। আৰু একেবাৰে শেষৰ শব্দটো হৈছে ঝঞ্ঝা। ঝঞ্ঝা মানে হৈছে ধুমুহা। ইংৰাজীত ইয়াক ষ্টৰ্ম বুলি কোৱা হয়। ধুমুহাৰ আন এটা নাম হৈছে ঝঞ্ঝা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এই শব্দকেইটাৰ অসমীয়া আৰু ইংৰাজী অৰ্থকেইটা আকৌ এবাৰ ভালদৰে পঢ়ি চাওঁ। প্ৰথমটো শব্দ দিয়া হৈছে অব্জ। অব্জ মানে হৈছে পদুম ফুল, ইংৰাজীত যাক লোটাছ বুলি কোৱা হয়। কুঞ্জ। কুঞ্জ মানে হৈছে ফুলনিত লতাৰে আবৃত কৰি ঘৰৰ নিচিনা কৰি থোৱা ঠাই, যাক ইংৰাজীত কোৱা হয় এ ব'ৱাৰ।